Hi, hello, কি খবৰ তোমাৰ? Looking too cute. মাইনা তুমি জুই। তোমাক দেখিলে কিবা আপোন আপোন লাগে। I am waiting for you. Please reply me. প্ৰথমতে চেনি, তাৰপিছত চায়েৰি। সাগৰত বৈ যায় নীলা নীলা পানী, তোমাক বনাব খোজো মোৰ সপোনৰ ৰাণী। সাগৰৰ পানী লুনিয়া, মাইনা তুমি ধুনীয়া। আৰু এনেকৈ আৰম্ভ প্ৰায় 2 বছৰৰ প্ৰেমৰ সম্পৰ্ক। মেছেজ ফোন তাৰপিছত ঘনিষ্ঠতা। সম্পৰ্কই বিপদ সীমা অতিক্ৰম কৰিলে। দুয়োৰে বাবে হৈ পৰিল লৈলা মজনু। কিন্তু তেতিয়াই লাগিল অথন্তৰ, ল'ৰাজন HIV পজিটিভ। প্ৰেমিকাও নাচবান্দা, সি বুজাইছে কিন্তু নুবুজে তাইও হ'ব HIV পজিটিভ। চিৰিঞ্জ কিনি আনি দেহত সোমাই ল'লে ল'ৰাজনৰ ব্লাড। কেৱল সেয়াই নহয়, 15 বছৰীয়া ছোৱালীজনীয়ে সেই প্ৰেমিকজনৰ সৈতে ইতিমধ্যে পলায়ন কৰিছে 3বাৰকৈ। এতিয়া বহুতৰ প্ৰশ্ন, আচলতে প্ৰেমে নে এইবোৰ, নে প্ৰেমৰ নামত আন কিবা? এইখিনিতো সত্য, কিন্তু সন্মানৰ খাতিৰত নামবোৰ কোৱা হোৱা নাই। আচলতে বিষয়টো চিন্তনীয়। কোন দিশে গতি কৰিছে আমাৰ ভৱিষ্যত প্ৰজন্ম? কোনে বুজাব এইসকল প্ৰেমিক যুগলক? আচলতে হৈ আছে কি? সেইবাবে কওঁ, স্মাৰ্টফোনহে ব্যৱহাৰ কৰোঁ। মানুহবোৰ কিন্তু এতিয়াও স্মাৰ্ট হোৱা নাই। পালে কমেণ্ট বক্সত জনাব। ভিডিঅ'টো যদিহে ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু ভাল ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।